নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি মই যাবলৈ ওলাইছোঁ নগাঁৱৰ মহা মৃত্যুঞ্জয় মন্দিৰলৈ আৰু মই ওলাই ৰেডি হ'লোঁ। ইয়াত চাওক মই সম্পূৰ্ণৰূপে ৰেডি হৈছোঁ। ইয়াৰ ৰুমৰ পৰা ওলাই আমি যাত্ৰা কৰিলোঁ নগাঁও অভিমুখে আৰু বাইকত মোৰ লগত আছে আমাৰ অফিচৰে বন্ধু এজন। যোৰাবাটৰ এই ৰাস্তাখিনি আচলতে খুব ভয় লগা হয় আৰু মই বাইকত প্ৰথমবাৰ এইফালে আহিছোঁ, মানে যোৰাবাটৰ ফালে বাইকত প্ৰথমবাৰ আহিছোঁ। আপোনালোকে ৰাস্তাটো দেখিছে, অকোৱা পকোৱা হয় খুব। বাইকত ফুৰিবলৈ গৈ আচলতে খুব ভাল পাওঁ মই, কাৰণ চাৰিওফালৰ দৃশ্যবোৰ খুব ধুনীয়াকৈ দেখিবলৈ। আৰু ৰাস্তাৰ ওচৰতে এখন সৰুকৈ হোটেল আছিলে, তাত আমি চাহ খাব সোমালোঁ আৰু মোৰ চুলিৰ অৱস্থা চাওক, একেবাৰে বেয়া হৈ গৈছে। হোটেলখনৰ পৰা ওলাই আমি পালোঁ বৰষুণ আৰু মই পিন্ধি ল'লোঁ ৰেইনকোটটো আৰু ৰাস্তাৰ মাজতে পিন্ধি ল'লোঁ। মোৰ যিহেতু ৰেইনকোট নাছিলে আৰু বন্ধুজনে লৈ আহিছিলে তাৰ কোনোবা লগৰ পৰা, দেখিবলৈ মোৰ নিজকে এলিয়েন যেন লাগিলে। তিনি ঘণ্টা জাৰ্ণি কৰাৰ পাছত আমি ফাইনেলি পালোঁ মহা মৃত্যুঞ্জয় মন্দিৰ আৰু আমি ইয়াত চাকি জ্বলাবলৈ লৈছোঁ। মন্দিৰটো চাৰিওফালে খুব ধুনীয়াকৈ সজাইছে। আচলতে মই প্ৰথমবাৰ আহিছোঁ মন্দিৰটোলৈ আৰু চাৰিওফালে খুব ধুনীয়া। আচলতে মন্দিৰটো দেখুৱাম আপোনালোকক সমগ্ৰ দৃশ্য, মন্দিৰটোৰ চাৰিওপাশ দেখুৱাম আপোনালোকক। ধুনীয়াকৈ সজাইছে, ইয়াত চাওক পানী আছে আৰু তাত নতুনকৈ এইটো আমি ভেটফুল বুলি কওঁ, তাত দিছে হয়তো আৰু কেইটামান পিছত সৰু সৰু ফুল ফুলিব চাগে এনেকৈ নতুনকৈ দিয়াটো লাগিছে। আমি বৰ উঠি গৈ আছোঁ। এইখন মন্দিৰৰ প্ৰৱেশ দুৱাৰ হয়, আপোনালোকে দেখিছে দুৱাৰখন খোলা আছে। আপোনালোকে এইফালে সোমাব পাৰিব বন্ধুলৈ গ'লে। ফাইনেলি আমি সেৱা কৰিলোঁ মহা মৃত্যুঞ্জয় মন্দিৰত। তাৰ তলত কিন্তু আৰু এটা মন্দিৰ আছে, সেইটো আপোনালোকক দেখুৱাম। আৰু তাতে আমি সেৱা ল'ম ভগৱানৰ ওচৰত আৰু তাত আছে মা কালীৰ এটা মূৰ্তি, দেখুৱাম আপোনালোকক। আৰু মই দেখুৱাম আপোনালোকক মন্দিৰৰ চাৰিওপাশটো খুব ধুনীয়া, চাওকচোন ধুনীয়া সেউজীয়া সেউজীয়া চাৰিওফালে আৰু সেউজীয়াৰ মাজতে মহা মৃত্যুঞ্জয় মন্দিৰটো দেখিছে আপোনালোকে। আৰু মই গোটেই পৰিৱেশটো দেখুৱাইছোঁ আপোনালোকক, চাৰিওপাশটো খুব ধুনীয়াকৈ। আৰু ইয়াজনী মই, আৰু যিহেতু ভিডিঅ' কৰিবলৈ মই মোৰ লগৰজনক দিছিলোঁ, বেছি মই নিজকে উঠাব পৰা নাই। এবাৰে তাক কৈছিলোঁ যিহেতু আমনি পায়। মই দুৱাৰৰ ফালে গৈ আছোঁ, মেইন দুৱাৰৰ ফালে। তাত এটা টিলিঙা আঁৰি থোৱা আছে আৰু মোক লগৰজনে কৈছিলে যে টিলিঙাটো বজাই দিবলৈ। তাৰপিছত মই ভাবিলোঁ টিলিঙাটো মই লগ পাম জানো, চাইছোঁ। তাৰপিছত আঁতৰি আহিলোঁ, কিন্তু ভাবিলোঁ এবাৰ ট্ৰাই কৰি চাওঁ আৰু ফাইনেলি মই টিলিঙাটো লগ পাইছোঁ অকণমান হ'লেও। মন্দিৰত বহুত মানুহ আহিছে বাৰু, ক'ৰ পৰা আহিছে নাজানো, আচলতে বহুত বাহিৰৰ মানুহ আহিছে।
দেখিছে এনেদৰে মন্দিৰৰ চাৰিওফালে খুব বহল যিহেতু তাতে বহি আছে সকলোৱে এনেকৈ পোৱালীকেইটা দৌৰি আছে আৰু মহামৃত্যুঞ্জয় মন্দিৰটো যিহেতু ওপৰত আছে তাৰ তলত আছে আপোনাৰ এটা কালী মন্দিৰ আছে আৰু আমি গৈছোঁ এইবাৰ কালী মন্দিৰটো সেৱা কৰিবলৈ ইয়াত দেখুৱাইছোঁ মই এই মন্দিৰটো আছে মহামৃত্যুঞ্জয় অকণমান তলত যিহেতু মন্দিৰটো ওখকৈ বনাইছে আৰু তলত আছে কালী মন্দিৰটো আৰু মন্দিৰত গ'লে আটাইতকৈ ভাল লগা কামটোৱে হৈছে এইটো আপোনাৰ ওচৰত যদি পাৰ থাকে আমাৰ বগাটো ঠিক আছে ন পাব আৰু আমাৰ বগাটো ঠিক আছে হাতত বুট বা প্ৰসাদ লৈ এনেকৈ মাতিব পাৰবিলাক আহি যায় দুই এটাই ভয় কৰে কিন্তু দেখিছে ওচৰত থকা দুটা ভয় কৰিছে কিন্তু বগা পাৰটোৱে একেবাৰে ভয় নকৰে সি পূৰা ওচৰত আহি সেই হাতৰ পৰা প্ৰসাদ খাইছে এনেকৈ আৰু মন্দিৰত আহি আটাইতকৈ ভাল লগা দৃশ্যটো হৈছে এইটো এওঁলোক বয়স প্ৰায় 60ৰ ওপৰত হ'ব চাগে কিন্তু জীৱনটো এনেকৈয়ে উপভোগ কৰিছে ভাল লাগিছে দেখি তাৰপাছত আমি নগাঁৱৰ পৰা গুৱাহাটী অভিমুখে আহিলোঁ অহাত এনেকৈ ৰাস্তাৰ ওচৰতে দেখিছোঁ হোটেলবিলাক এনেকৈ ইয়াতে আপোনাৰ জংঘলৰ মাজতে সৰু সৰু হোটেলবিলাক থাকে আকৌ সোনকালে বন্ধ কৰি থাকে বনৰীয়া তাৰপিছত আমি ইয়াতে আমি